হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? বহুত দিন মিনি ব্লগ দিয়া নাছিলোঁ। পুনৰবাৰ এটি মিনি ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। যোৱাটো শনিবাৰে আমি গৈছিলোঁ কামাখ্যা মন্দিৰত। তাৰ পৰা দাদাহঁতে আহিছিলে, দাদা আৰু বৌ। সিহঁতৰ বোলে ছাগলীক দিব আছিলে, তাৰ কাৰণে আমি পিছে ৰাতিপুৱা 5টা বজাত যোৱা কাৰণটো এইটোৱেই যে আমি ভিতৰত মন্দিৰ দৰ্শন কৰিম বুলি গৈছিলোঁ, কিন্তু 5টা বজাত গ'লে বোলে নহ'ব ৰাইজ, তাৰে আগতে যাব লাগিব। সঁচাকৈ হৈও আমি টিকট নাপালোঁ। ৰাতি 2টামান বজাত গ'লে চাগে টিকট পালোঁ হয়। তাৰপিছত আৰু কি কৰিব ৰাইজ, আমিও পাণ্ডা ধৰি কিনে ছাগলীটো দি আমিও পূজা কৰিলোঁ, যাতে মোৰ আহিবলগীয়া দিনবোৰ ভালে ভালে যায় আৰু আপোনালোকৰো যেন আহিবলগীয়া দিনবোৰ ভালে ভালে যায়, তাৰ কাৰণে পূজা কৰিলোঁ ৰাইজ। তাৰপিছত আমিও ঘৰলৈ বুলি উভতিলোঁ ৰাইজ। ঘৰত আহি ভাত পানী খাই আকৌ আমি ফেঞ্চি বজাৰ গ'লোঁ। দাদা আৰু বৰ বোলে কিবা কিনিবলগীয়া আছিলে, তাৰ বাবে। আমি পিছে একো কিনা নাই ৰাইজ, এনে লগতহে গ'লোঁ। আৰু আপোনালোকে আমাৰ ঘৰৰ নতুন ছাগলীজনীৰ মাতটোতো মোৰ ভইচ অভাৰত শুনা পাবই ৰাইজ, এইটো চিয়'ৰ। তেনেহ'লে আজি এৰিছোঁ, বাই।